हेलो गाइज गुड मर्निंग आशा কৰিছোঁ আপোনালোকৰ খবৰ ভাল। আজি ৰাতিপুৱা এতিয়া কেইটা বাজিল 7টা মানে কি হ'ল জানেনে বৰষুণ দি আছে ন বৰষুণ দিলেতো আৰু খুব ভাল লাগে আপোনালোকে জানে আৰু মানে মায়ে কি কৰিছে 6টা বাজিছে 6টা বজাতে মায়ে জগাইছে যে 8টা বাজিল 8টা বজা বুলি জগালে আমাৰ মাৰ মানে এইটো স্বভাৱ থাকে দিয়ক। कौन है ये लोग कहां से आते हैं কাৰ কাৰ মাকৰ এনেকুৱা স্বভাৱ থাকে জনাবচোন। তাৰপিছত কি কৰিছে 6টা বজাত মোক 8টা বজা বুলি ক'লে মই ভাবিলোঁ মোৰ ডিউটি আজি বিচনাতে হ'ব বাপেকে। তাৰপিছত যে উঠি গম পালোঁ যে এতিয়া 6টা বাজিছে এতিয়া 7টা বাজিল বাৰু। উঠি মানে মুখ চুখ ধুই ল'লোঁ তাৰপিছত আকৌ মুখ চুখ ধুই এনে অকণমান বহিলোঁ আৰু বহি মানে এতিয়া মই ভাবিলোঁ আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া এয়া পানী লৈছোঁ ৰ'ব পানী খাওঁ। পানী মানে ৰাতিপুৱা বেছিকৈ খাব লাগে দেই মোৰ মানে আৰু কি হয় আৰু মানে ৰাতিপুৱাৰ ভাগত মই খাব নোৱাৰোঁ কিন্তু দিনটো খোৱা যায়। আকৌ গাড়ীত এটা প্ৰব্লেম হয় দিনতো মানে কি হয় যদি মই পানীটো বেছিকৈ খাওঁ জানেইতো আৰু মানে ডিউটিৰ টাইমত মানে গমেইটো পাইছে আৰু সেইটো প্ৰব্লেমৰ কাৰণে মানে ডিউটিত গ'লেও পানীটো বেছি খাব নোৱাৰোঁ কিন্তু পানীটো খাই লওঁ ৰ'ব। পানীটো খাই ল'লোঁ এতিয়া আৰু ঘৰৰ কামবিলাকতো মোৰ ওপৰতে যাব গাইজ। মানে মই যদি এদিনাখন যদি দেৰিকৈ উঠোঁ বা কিবা কাম এটা নকৰোঁ সেইদিনা মহাভাৰত আৰম্ভ। কিন্তু আমাৰ আৰু চিষ্টাৰে কি কৰি আছে দেখাম আপোনালোকক। এতিয়া ৰাতিপুৱা 7টা মানে এতিয়া বাজিছে 7টা এয়া 7টা বজাত আমাৰ মহাৰাণী দেখিছে না একেবাৰে ভৰি চৰি তুলি একেবাৰে চেৰত কেৰাকে চাইছে দেখিছেনে এয়াই আৰু ল'ৰা ছোৱালী টেবুলৰ ঘৰত বহি আছে আৰু আমাৰজনী টিভিৰ ঘৰত বহি আছে এয়াই আৰু উন্নতি। আৰু কিন্তু এইবিলাক আমাৰ মায়ে দেখা নাপায় যদি মই মোবাইলটোত ধৰিলোঁ ৰাতিপুৱা অলপ সময় সেইটো একেবাৰে মায়ে পূৰা দেখা পায় কিন্তু তাইৰবিলাক একো নাই গাইজ সৰুবিলাকৰ ভালেই দিয়ক। আৰু মানে যদি আলহী ঘৰত আহে আলহী আহিলেতো শুশ্ৰূষা ডাঙৰবিলাকে কৰিব লাগিব চাহ তাহটো আৰু আমিয়ে বনাব লাগিব আৰু যদি কিবা ঘৰত ভাল মানে নাস্তা নাথাকে সেইটো মানে আনিব যাব লাগিব আকৌ আলহী যোৱাৰ সময়ত আকৌ এই পইচাটো আকৌ সৰুজনীকে দি যাব। ये बड़ी अच्छी बात कही आप। সেয়াই আৰু ভালে সৰু হ'লে ডাঙৰবিলাকৰে উপায় নাই গাইজ। আৰু আমাৰ মায়ে মানে যদি এটা স্বভাৱ আছে আৰু যদি এবাৰ চুইচটো অন হয় তাক অফ কৰাটো একেবাৰে টান বুজিছেতো। মানে আমাৰ মায়ে আৰু পূৰা আৰম্ভ হৈ যায় আৰু সেইবাবে মানে কামখিনি কৰাই ভাল। মই আৰু মানে কামেই কৰোঁ আৰু দিয়ক গাইজ উপায়টো নাই। তাই নকৰা নহয় বাৰু অলপ চলপ কৰে কিন্তু এইকেইদিন গৰমৰ বন্ধ দিছে ন সেইবাবে আৰু লৈছে আৰু আৰাম লগ দিয়ক আৰু গাইজ। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দিনটো কি কৰোঁ তাকো দেখাওঁ। তো আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে বলক এতিয়া ময়ো যাৰ কথা হাতত লৈ আপোনালোকক মোৰ ভিডিঅ'টো চাব। এয়া আৰু ওলাই লৈলোঁ মানে কি হৈছে জানেনে গাইজ ৰাতিপুৱাৰ কামখিনিত মানে অলপমান তাড়াতাড়ি লাগে আৰু মাও গুচি গ'ল এইফালে আৰু তাইতো টিভিত বহি আছিল আপোনালোকক দেখাইছিলোঁ তথাপি কৰিলে বাৰু মানে ভাতকেইটা মোক বাঢ়ি দিলে আৰু বাচনখিনি তাইয়ে ধুব তাইৰে পাল সেইখিনি মোৰ আৰু মই যিহেতু আৰু ভাতটো বনালোঁ খালোঁ এতিয়া আৰু মোৰ কাম নাই বাচন ধোৱা পালটো তাইৰে। মানে আমাৰ কাষতে CSPটো আছে আৰু ষ্টেট বেংকৰ CSP তাতে মই কাম কৰি আছোঁ বিশেষ কাম নহয় আৰু এনেই লিখা আৰু যিহেতু ঘৰতে আছোঁ ডিষ্ট্ৰিক্টটো হাতত লৈ কৈ আছোঁ আপোনালোকক যিহেতু ঘৰতে মানে সোমাই আছোঁ ঘৰত থাকিলে বৰ লাগে ন সেইবাবে কিবা এটা কামত যদি ব্যস্ত থাকিব পাৰি ভাল লাগে আৰু মনটো সেইবাবে আৰু হবুজা কেমান লিপষ্টিক ল কেয়া তই জ্বলছিয়া এনেও ধুনীয়া গাড়ী জনে ধুনীয়া ছোৱালী লিপষ্টিক নল'লে হয় তথাপি লৈছোঁ অলপ कैसा लगा मेरा मजाक তাই মানে জ্বলছি মোক দেখা পায় আৰু তাইৰ এনেও মোৰ প্ৰতি পূৰা অংক আছে কাৰণ মই যি ৰাতিপুৱা আপোনালোকৰ লগত ক'লোঁ তাইৰ কাহিনীটো সেইবাবে তাই পূৰা জ্বলি আছে আৰু যাওঁ নহওক ওলাই লৈ এতিয়া যাওঁ। বৰষুণ দি আছে আপোনালোকৰ ফালে বৰষুণ দিছেনে মানে কিনি কিনাই আছে আৰু মই খেতি নলওঁ আৰু যিহেতু কাষতে আৰু পামেই আহি পালোঁ ৰ'বক মানে খোলাই নাই মানুহবিলাকে ৰখি আছে মানে দিনা খোলাই আৰু 9:30 বজাতে খোলে অঁ কিবা এনে খোলে দেখ আগত দিব লাগিব হ'ব हमको सिखा रिया है। খোলাই নাই ৰ'বক এইটো ৰুম মানে আগতে তাতে আছিল আৰু আমাৰ ইয়াৰ খিনিৰ মানুহখিনিক কৈছোঁ আৰু এতিয়া মানে ৰুমটো আমাৰ ইয়াত আহিছে আৰু আগতে তাত আছিল আপোনালোকে যদি বেংকত আহে মানে ইয়াত আহিব আৰু
তো চাই থাককচোন ভিডিঅ'টো নাই যিহেতু সেইবাবে মানে মই আমাৰ ঘৰৰ সন্মুখতে এখন মোবাইলৰ দোকান আছে সেইবাবে মানে ইয়াতে আহিছোঁ মানে মোৰ মোবাইলটোৰ এটা প্ৰব্লেম হৈ আছে আজি কেইদিনমানৰ পৰা মানে চাৰ্জটো মানে বহুত সময় লয় আৰু মানে গোটেই ৰাতিটো যদি মই চাৰ্জ দি থওঁ 30 বা 40 ইমানখিনি হয় তাতপৰ মানে চাৰ্জটো নলয় তাকে ভাবিলোঁ দেখাওঁ কিনো হৈছে আমাৰ সন্মুখৰে মোবাইলৰ দোকান ইয়াত এখন বেনাৰ লিখা আছে যে ইয়াত সকলো ধৰণৰ মোবাইল মেৰামতি কৰা হয় আৰু লগতে মানে মোবাইলৰ সকলো পাৰ্টছ পোৱা যায় আৰু তো আপোনালোকে আহিব পাৰে মই দোকানখন ভালদৰে দেখাই দিওঁ ইয়াত চাওকচোন ইমান ধুনীয়া ধুনীয়া কভাৰবিলাক ৰাখিছে মানে সকলো মোবাইলৰে কভাৰ পাব আৰু আপোনালোকে তো ইয়াত আহিব ধুইৰ চকৰ মানে একদম চকৰ সন্মুখতে আৰু মানে মোবাইলবিলাকৰ বিভিন্ন ধৰণৰ যিকোনো মোবাইলৰে আৰু ডিছপ্লেবিলাক মানে ডিছপ্লেটো গ'লে সেইটো আপোনালোকে লগাব পাৰিব তাৰপিছত টেম্পাৰ গোটেইখিনি মানে মোবাইলৰ যিবিলাক আৰু জানেইতো আপোনালোকে তো চব মানে ভাল কৰিব পাৰিব আৰু ইয়াত আহিব আপোনালোকে আৰু মোৰ কথা ক'ব আৰু অলপ কমতে দি দিব আৰু ইয়াত মানে সৰু মোবাইলৰ পৰা ডাঙৰ মোবাইলৰ পৰা গোটেইখিনি মানে মোবাইল পাব আৰু এইবিলাক ব্লুটুথ তাৰপিছত হেডফোন গোটেইখিনি পাব আৰু আপোনালোকে তো আপোনালোকক দেখাই দিলোঁ আৰু মোৰো মোবাইলৰ কামখিনি মানে কৰি লওঁ আৰু মানে চাৰ্জটো নাথাকিলে প্ৰব্লেম হয় ন যিহেতু মানে এতিয়া ভিডিঅ' কৰি থাকোঁ মানে পটককৈ চাৰ্জটো নোহোৱা হৈ যায় তো মানে সেইকাৰণে মই আপোনালোকক দেখালোঁ আৰু আহিব পাৰে যাৰ যাৰ মানে মোবাইলবিলাকৰ এনেকুৱা প্ৰব্লেম হৈ আছে এইখন বেনাৰ তো ইয়াত ফোন নাম্বাৰটো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিও আহিব পাৰে আমাৰ CSPটো সেইটো মানুহ কমিছে বাৰু মানে কালি বহুত মানুহ আছিল মানে 10 তাৰিখে আপোনাৰ অৰুণোদয়ৰ পইচাটো সোমাই ন সেইবাবে মানে 10 তাৰিখৰ পৰা মানে মানুহৰো 11 তাৰিখৰ পৰা আহে আৰু অৰুণোদয়ৰ পইচা দিব আজিও আছিলে বাৰু ৰাতিপুৱাৰ সময়ত বৰষুণ দি আছিল যে বৰষুণৰ বাবে চাগে হয়তো মানুহ অলপমান কমকৈ আহিছে তো এতিয়া ঠিক হ'লে আৰু মই এনেকৈ আছোঁ ঠাইখিনি ধুনীয়া লাগিছে আমাৰ এই মানে আগতে য'ত আছিল তাত মানে ৰুমটো বহুত গৰম আছিল আৰু এতিয়া মানে ভাল আৰু এইফালে ধুনীয়া মানে পুখুৰী আছে গছ গছনি সেয়া আৰু আমাৰ ইয়াৰ মানে আমাৰ এৰিয়াটোৰ মানুহখিনি সকলোখিনিয়ে জনা নাই যে আমাৰ ৰুমটো ইয়াত আহিছে তো আপোনালোকে যদি আহে ইয়াত এইখিনিতে আহিব মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ আৰু মানে এইকেইদিনটো গমেই পাইছে মানুহবিলাকে মানে যিহেতু 10 তাৰিখে আমাৰ অৰুণোদয়ৰ পইচাটো সোমাই ন সেইবাবে মানে তিৰোতাবিলাকে ধাৰ ধৰে আৰু গাইজ ভালেই আৰু মানে কি কয় বিয়া চিয়া হওঁ নেকি সোনকালে অৰুণোদয়ৰ পইচাটো পালোঁ হয় সেয়াই আৰু বাকী আপোনালোকক মই আজি যিখন মোবাইলৰ দোকান দেখালোঁ সেই দোকানখন মানে আমাৰ মানে সন্মুখৰ পৰাই আমাৰ ঘৰৰ পৰা ধুই চকৰ সন্মুখতে তো মানে ভিতৰৰ ছাইডত আৰু ৰুমটো আপোনালোকে আহিব যাৰ যাৰ মানে মোবাইলৰ প্ৰব্লেম হৈ আছে আহিব পাৰে তো আশা কৰিছোঁ আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰে আজিলৈ বাই बाय बाय टाटा गुड बाय